ইয়াৰ লগে লগে আমি আমাৰ সম্বৰ্ধনা অনুষ্ঠানটি আমি আগবঢ়াব বিচাৰিছোঁ। আমাৰ উদযাপন সমিতি উদ্যোক্তাসকলক আমি আমাৰ সম্বৰ্ধনা পৰ্বৰ কাৰণে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এখনি চেলেং চাদৰেৰে সম্বৰ্ধনা জনাব হীৰেণ ৰাজ বৰদেৱক। কাকাক দিছে ৰেডি হৈ থাকিবলৈ কওক। কাকাক দিছে নামবোৰ কোনে কোনে কাকাক দিবলৈ দিছে নামটো কৈ দিয়ক। নামটো এতিয়া ৰেডি হৈ থাকিব। মহেন্দ্ৰ দিহিঙীয়াদেৱ যতীন বৰুৱা, তেখেতক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। যতীন বৰুৱা। বিশিষ্ট সমাজকৰ্মী দাদুল বৰুৱাদেৱক এখনি চেলেং চাদৰেৰে সম্বৰ্ধনা জনাব ৰশ্মিৰেখা গগৈ। ৰশ্মিৰেখা গগৈ। মণিদীপ মোহনদেৱ। মণিদীপ মোহনদেৱক সম্বৰ্ধনা জনাব মৌচুমী গগৈ। মৌচুমী গগৈ। আহিলে শ্ৰীযুত বিনোদ লাখনদেৱ নাওৰহাবি এম ই স্কুলৰ প্ৰধান শিক্ষক, তেখেতকো আমি এখন চেলেং চাদৰেৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব দীপা বৰুৱা। গড়িয়ঠাৰ বৰবাম উচ্চ বিদ্যালয়ৰ সহকাৰী শিক্ষক শ্ৰীযুত নিৰঞ্জন ৰাজ বৰদেৱ আমাৰ মাজত উপস্থিত আছে। আমি তেখেতকো এখনি চেলেং চাদৰেৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব শকুন্তলা বৰগোহাঁই। আমাৰ গাঁৱৰ জ্যেষ্ঠ ব্যক্তি শ্ৰীযুত ৰূপেশ্বৰ বৰুৱাদেৱ আমাৰ মাজত উপস্থিত আছে। তেখেতক এখনি ফুলম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব ৰাখী বৰগোহাঁই। আমাৰ মাজত নৃত্যশিল্পী শ্ৰী দিলীপ বকলদেৱ আমাৰ মাজত উপস্থিত আছে। তেওঁ অশেষ কষ্টৰে আমাৰ এই কণ কণ গাঁৱৰ কণ কণ মইনা মইদীহঁতক নৃত্য শিকাইছে। আমি তেখেতকো এপাহতে এখনি চেলেং চাদৰেৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব ললিত গগৈদেৱে। এখন সম্বৰ্ধনা পত্ৰৰে তেওঁক সম্বৰ্ধনা পত্ৰ আগবঢ়াই দিয়া হৈছে। আমি প্ৰথমে এখনি চেলেং চাদৰ গৰীয়া বটাবাসী ৰাইজে অকণমান মৰম যাচিব বিচাৰিছে অসীম ৰঞ্জন ফুকন ডাঙৰীয়াক। তেখেতক এখনি চেলেং চাদৰেৰে মৰম যাচিছে মমি গগৈ।
আমি মমি গগৈ অসীম ৰঞ্জন ফুকন ডাঙৰীয়াক সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। এটি ৰাইজৰ পৰা আমি হাত চাপৰি অসীম ৰঞ্জন ফুকন এটি হাত চাপৰি বিচাৰিছোঁ। ইয়াৰ পিছতে আমি অকণমান মৰম যাচিব বিচাৰিছোঁ মাতৃ দাতা তুলিকা বৰুৱা। তুলিকা বৰুৱাক এখনি চেলেং চাদৰে সম্বৰ্ধনা জনাব বিউটি গগৈ। বিউটি গগৈ ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ মৰমী বৰুৱা। মৰমী বৰুৱাক সম্বৰ্ধনা জনাব প্ৰিয়ংকা চেতিয়া গগৈ। Maybe